হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং। তো আজি হৈছে ভাস্কৰৰ বাৰ্থডে। তো হেপী বাৰ্থডে বুলি ৰাতিপুৱা ওলাই আহিছোঁ। তো তাক এবাৰ হেপী বাৰ্থডে জনাই দিওঁ। তো বলক। তো ভাস্কৰ ভাই হেপী বাৰ্থডে। জনাৰ্দন তো এনেই বেকাৰ আছা। তো যিয়ে নহওক আজি এতিয়া আমি গৈ আছোঁ মন্দিৰ, যিহেতু আজি বাৰ্থডে হয় আৰু লগতে এটা শুভ দিন। তো সেইটো কাৰণে আমি এতিয়া মন্দিৰ যাব ওলাইছোঁ আৰু লগতে ভিডিঅ'ৰ মাধ্যমেৰে অলপমান দেখাই দি আছোঁ। তো বলক একেলগে আগবাঢ়ি যাওঁ। আমি আহি পালোঁ এতিয়া বৰ্তমান মন্দিৰ। অলপমান ভৰি হাতখন ধুই কিনে অলপ পবিত্ৰ হৈ লওক। চাকি ফটো লৈ আছোঁ চাকি ধূনা লগালোঁ ধুনীয়াকৈ, ধূপ চুপ জ্বলালোঁ। কিবা এটা মনটো মানে পবিত্ৰ লাগি গৈছে। মই এটা সঁচা কথা কওঁ, মানে মন্দিৰত আহিলে বাহিৰত থাকিলে যি কাম কৰোঁ নকৰোঁ নাজানো, মন্দিৰত অহাৰ লগে লগে যেতিয়া খোজটো দিম তেতিয়া মনটো শান্তি পাই যায়, কিবা এটা ভাল লাগি যায়। তো সেইটো কাৰণে দেখালোঁ আপোনালোকক। আৰু মাজে মাজে যাব লাগে, মন্দিৰ দৰ্শন কৰিব লাগে, ভাল লাগে। বছৰত হ'লেও দুবাৰ তিনিবাৰ, যদি আপোনালোকৰ সময় নাই সময়ৰ অভাৱ হ'লেতো মন্দিৰত ধৰক আমি ধৰ্ম কৰা বাদেই দিছোঁ চবে কামতে ব্যস্ত। আজিকালি বহুত মানুহতো এনেও চব কামে ব্যস্ত থাকে আৰু তথাপিতো ওলাই আহিব লাগে মনৰ অন্তৰাত্মা শান্তিৰ কাৰণে। আপোনালোকক তথাপিও দেখাই আছোঁ ইমান ধুনীয়া এটা ভিউ। জানন কি কৈছা বাবা তই? কি মন্দিৰ প্ৰাংগণত অভদ্ৰামি নকৰিবি। নাই কৰা নাই। আমাৰ এটা লিখা আছে ফটো উঠা নিষেধ। ফটো উঠা নিষেধ আছে, ভিডিঅ' কৰি আছোঁ। ভিডিঅ' কৰা নিষেধ বুলিতো নাই না, তেতিয়াহ'লে ফটো উঠা নিষেধ বুলিয়ে আছে। তো যিয়ে নহওক গাইজ দেখাই আছোঁ। আহি খুব সুন্দৰ লাগিল। তই মোক এটা বস্তু কচোন, কি বা নৱগ্ৰহ মন্দিৰটো কোনখন পাহাৰত অৱস্থিত? এইটো নৱগ্ৰহটো হৈছে তোৰ চিত্ৰাচল পাহাৰ। তো মই জানা নাছিলোঁ, ইয়াৰ পৰা মই তেখেতক সুধি ল'লোঁ। এজন পুৰোহিত এজনক সুধিলোঁ, সুধি কিনে মই গম পালোঁ। মানে জানাটো ভাল কিন্তু একচুৱেলি আহিব। গাইজ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। এতিয়া অলপমান ফটোৰ কাৰ্যসূচী আগবঢ়াইছিলোঁ, কিন্তু আমাৰ জনাৰ্দন মেৱা পচাই দিছে ফটো। সেই মেৱা বুলি নকয়, তাক ফটো দেখা পাব আপোনালোকে ইনষ্টাগ্ৰামত। আমাক যোনে যোনে ফ'ল' কৰি আছে তাৰ ইনষ্টাগ্ৰামটো চাব, তাৰ ফটো, আৰু আমাৰ ইনষ্টাগ্ৰাম চাবচোন কি উঠে দিছে আমাক। আৰু চেল্ফি দুখন উঠেছি, ভাল হৈছে নকওঁ বেয়া বুলি। আন্ধাৰ এই দিনটোতে আন্ধাৰ কৰি পেলাইছে এই ফটো, সেই পোহৰৰ মাজত আন্ধাৰ হৈছে। কিন্তু চলিটোক দামী মোবাইলো কিনি দিছোঁ, EMIত কিনি দিছোঁ এটা মোবাইল। কিন্তু ইমান দামেদি যদি মোবাইলটো কিনি দিয়াৰ পিছতো যদি ফটো যদি বেয়া হৈ যায়, স্কিল নাই, স্কিলৰ অভাৱ। বেলেগ যিমানে নেদাও মই সিহঁতক যদি 16 Pro Max মোবাইলৰো দোষ দে নাই, তাৰ পাছত কেমেৰাৰো দোষ দে নাই, দোষটো মেইন এয়াৰ, তাৰ স্কিল নাই, জিৰ' স্কিল। মোবাইলটো ল'ব লাগে, ফটো সেনেকা নহয় ন। ফটো এটা মোবাইলটো কিয় লৈছে? যাতে ক'ৰবাত ওলাই আহোঁ, ফটো এখন উঠো, লগতো উঠাই দিছোঁ, ভাল হৈছে বুলি ক'ব পাৰে। চাচোন মুখত থাক কি কৰোঁ, মুখত থিয়া কৰি মাৰোঁ নেকি গাইছ এটা বেলটা মোৱা। তো গাইজ ভিডিঅ'টো চাই থাকক। আমি এতিয়া মন্দিৰৰ পৰা ওলাই দিওঁ আৰু লাহেকৈ অকণমান। হেলমেট লৈ ল'লোঁ, মোৰ হেলমেট এই নেদেখাবি, বেয়া দেখি এইটো, লাজ পাওঁ মই। তো আমি ইয়াৰ পৰা ওলাই দিছোঁ লাহেকৈ, লগ পাম আগলৈ। জানান ডান্স এটা কৰি দি নহ'লে চল থাটিং নাচ ভাস্কৰ দি আছে। ভাস্কৰ সেই থাটিং নাচ দাটিং দা দাদা টিং টিং টিং। যেনেকুৱা এই দীপৰ লগৰ এইকেইটা, ভাস্কৰৰ লগৰ, এইটো এটা দীপৰ লগৰ, ভাস্কৰৰ লগৰ এইকেইটা। আজি ভাস্কৰৰ বৈছে, আজি ভাস্কৰ
এইফালে মানে কি ক'লে জনাৰ্দনে ক'লে আমি মন্দিৰ দৰ্শন কৰা হৈ গ'ল তাৰপিছত অকণমান ওলাই আহিলোঁ মানে কিবা খাম বুলি ওলাই আহিছিলোঁ একচুৱেলি বহুত ভোক লাগি আছিল চাহ পানী কিন্তু লাষ্ট টাইমত জনাৰ্দনে ক'লে যে ৰাতিপুৱাৰ ভাগত একো খোলাও নাই এতিয়া বৰ্তমান চাহ পানী খাম বুলি আহিলোঁ এনেকৈ আহোঁতে জনে ক'লে যে ব'ল বেলি ভিউত যাওঁ কিন্তু মই এই বস্তুটো বুজি পোৱা নাই আজকাৰ বেলি ভিউ ইয়াতে মানে সন্ধিয়া পৰতহে ভাল হয় বেলি ভিউ সূৰ্যটো ভালকৈ ডাঙৰকৈ দেখা পায় আচ্ছা বেলিটোক আমি দেখা পাওঁ আচ্ছা মই সেইটো তোমাক ক'লোঁ আৰু বাকী জেগাটোৰ নামটো এক্সট্ৰা বেলেগো আছে নে বেলি ভিউ এইখিনিক মানে বেলি ভিউ বুলি কয় তো বেলি ভিউ বুলি কয় তেতিয়াহ'লে ভিউটো অলপ দেখাই দিয়া ভাল হ'ব জনসাধাৰণক ভিউটো চাব হা দেখাই আছোঁ কি আছে মচুদে ষ্টিল ৱাটাৰ ৰাণদ্বীপ সেইটোৰ মিনিংটো লাগে ষ্টিল ষ্টিল মানে কি ৰখি থকা বস্তু এটা ষ্টিল ৱাটাৰ যদি হয় ৱাটাৰ হ'লে ৱাটাৰ মানে হৈছে পানী ৰাণ মানে কি গৈ থকা বস্তুক ৰাণ ষ্টিল দ্বীপ ৰাণ ৱাটাৰ দ্বীপ মানে হৈছে গভীৰতাত সোমাই যোৱা তো মোৰ মতে এইটোৱে ভিডিঅ' মই কৈছোঁ সেয়ে হৈছে কেৰাহীত মাংস দিয়া মাংসত কেৰাহী দিয়া সেই একে হৈছে পিঁয়াজৰ নিচিনা মই কৈ আছোঁ ঘটনাটো কি জানা নিকলো ঘৰ से बाहर लाइफ इज स्मॉल निकलो घर से बाहर दुनिया बहुत बड़ा है थोड़ा सा घूमो ফুৰো এনজয় কৰো তো সেইটোৱে দে তই কচোন তই মিনিংটো জানা যদি তই কওঁ খোলা কথা দে কওঁ কেমেৰা বন্ধ কৰিব নালাগে বাবা আমি ব্লগাৰ মানুহ ব্লগিঙতে থাকিব নাই কাকা চাওঁ মই কিবা এটা কওঁ ই এনেই আবুল তাবুল বকি আছে এইগিলা যা তা মানে হা ইয়াৰ কথা বেছি গুৰুত্ব নিদিব ই এনেই কেমেৰাটো পালি তাৰ মুখখন চলিয়ে থাকিব নন ষ্টপ এই লাগি আছে এই চাওক দিব ষ্টিল ৱাটাৰ ৰাণদ্বীপ পূজা বুজিছোঁ মই কৈ আছোঁ বেছি তেতিয়ালোক মই জানো এইটোৰ মিনিং কি জানা মই কৈছোঁ মই খোলা ভাদ মাহৰ কুকুৰক জোকাই নলবি এনেকৈ এটা ডাইলগ আছে ঠিক তেনেদৰে পানীকো ধেমালি বুলি বস্তু নহয় তই পানীক ভাবি পানী নামি যাওঁ কিন্তু যেতিয়া তই নামিবি গভীৰতালৈ সোমাই যাব সেইটোৱে আৰু মিনিং এইটোৱে বাছ পানীৰ তলত ক'ৰ কি থাকে ধৰবা নৰি সাঁতোৰা শিকবা লাগে ডোন্ট জাজ এ বুক বাই ইটছ কভাৰ বস্তু চাব হা ইয়াৰ একো বস্তুৱে বিশ্বাস নকৰিব যিবোৰ আপুনি ইনষ্টাগ্ৰামত দেখা পায় এই ফটো উঠি আছে দেখছি হা এই কোনোবাই খাই থৈ যাওক চাহৰ গ্লাছ এইটো কি বুলি কয় কুলাৰ ফটো উঠি ইনষ্টাগ্ৰামত দিব মই উঠা নাছিলোঁ এইটো বস্তু জনাৰ্দনে মোক দিছিল এনেকৈ সেইটো ধৰি কিনে এটা ফটো উঠ প্ৰথমতে কি ফটো আবে বৰ্মন ইনষ্টাগ্ৰামত ফটো আহিব এই ফটোটো দিলি মা কিয়াক তাক কলি হ'ল চাহৰ ওচৰত দোকানে নাই কোনোবাই ৰাতি আনি ইয়াতে খাই থৈ গৈছি হা চাল্লা